Chinthong Constituency along Unity, Victory and Prosperity Rally Kepaman Pon. Patumi Chinthong Hawar MEC visit Crow Constituency Keparlu along Unity, Victory and Prosperity Pat Happy and Pon Pen. Rally materat kachingrum amay patu ponlo. Halabangsu kachingrum amay along Pinangan araratum kachito dundu. Lapen hadak araratum apan ta akeongdung skim mati kaching tu awar sati pon po posi. KACC Kachari CM Dr. Tuliram Ronghang ang home pipen thantekan. Jese met pet ke 400 crores an bag scheme pipon po apen labang so scheme pen a job. Hadak Chinthong Constituency hawar along kaching tour. Thekpon long po pusi alang lining je apen আমি অন্তৰৰ পৰা জল জীৱন মিছনৰ ইয়াত অকল জল জীৱন মিছনত 117 years ইয়াত আঁচনি চেংচন কৰিছে। আজি প্ৰায় আঁচনিবিলাকক গ্ৰহণ কৰা হৈছে। তাৰ লগে লগে ৰাস্তা পদূলি আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব তেখেতৰ প্ৰতিশ্ৰুতি এই ৰাস্তাবিলাকৰ অন্তৰিংটো ৰংজানখঙৰ ৰাস্তা কাম চলি আছে। ৰংজানখংটো মিনিলৈকে ৰাস্তা সেইটো টু লাইনৰ ৰাস্তা নেশ্যনেল চেণ্টাৰৰ ৰাস্তা সেইটো টেণ্ডাৰ কৰা হৈছে। অহা ডিচেম্বৰ মাহৰ পৰা সেইটো কাম চলিব। এনেধৰণৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰিব গুৱাহাটী আঁচনিৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল স্কুলৰ KGBB স্কুলৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেল স্কুলৰ 6 crore 42 lakhs সেইটো ক্লাছ 6 to ক্লাছ 12লৈকে নেশ্যনেল ষ্টেণ্ডাৰ্ড স্কুল CBC সেই গোটেইখিনি আঁচনি আজি আধালা স্থাপন আৰু বিজন কৰা কিছুমান আঁচনি আছে। আমি 2 বছৰৰ ভিতৰত সেই গোটেইখিনি আঁচনি প্ৰায় 400কৈ অধিক 400 crores অধিক এই MEC সমষ্টিত এলেকাত কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা ৰাজনীতিৰ ইতিহাস কৰিছে। কোন প্ৰথমবাৰ এটা বছৰৰ ভিতৰতে 400 crores প্লাছ ইয়াত আঁচনি উদ্বোধন আৰু আধালা স্থাপন কৰিছে। ইয়াত মেডিকেল ছাব চেণ্টাৰো বহুত চেংচন কৰিছে। 3টা মেডিকেল ছাব চেণ্টাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ এতিয়া সোনকালে টেণ্ডাৰ কৰিব। পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে কাৰ্বি আংলঙত জৰিনথিপি আহি ইয়াত ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ আধালা স্থাপন কৰিছে। গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথং সমষ্টিতে হ'ব। এনেধৰণৰ ইয়াত বহুতো আঁচনি আছে। তাৰ লগে লগে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা কৃষকবিলাকক সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত যিবিলাকৰ কৃষকে দুখীয়া কৃষক আছে তেওঁলোকে কঠীয়া কিনিব নোৱাৰে। তাৰ কাৰণে আমি প্ৰত্যেক খেতিয়কৰ কাৰণে আমি বিনামূলীয়া আলু কঠীয়া দিছোঁ, বিনামূলীয়া সৰিয়হ কঠীয়া দিছোঁ, বিনামূলীয়া মটৰমাহ কঠীয়া দিছোঁ। তাৰ লগত স্প্ৰে মেচিন পৰা আৰম্ভ কৰি চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে বেলেগ বেলেগৰ আঁচনি দিয়া হৈছে। আৰু কিবা আছে তাৰ লগে লগে আমি ইয়াৰ ৰাজহুৱা মিটিঙত আমি কৰিছোঁ আৰু গোটেইখিনি সেই আঁচনিবিলাকক 400 crores সেই আঁচনিবিলাকৰ বেলেগ বেলেগ আঁচনি সেই গোটেইখিনি আঁচনি এটা বছৰৰ ভিতৰত বা 2টা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে পূৰণ কৰিবৰ কাৰণে আমি আকৌ 6টা বজাত কণ্ট্ৰেক্টৰ আৰু অফিচাৰ্ছবিলাকৰ লগত লৈ আমি আজি মিটিং দিওঁ। আকৌ ৰাইজৰ ওচৰত এই জ্যেষ্ঠ নাগৰিকবিলাকক ইয়াত আৰু লগতে গাঁৱলীয়া গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়া তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা আমি গামোচা এখন বিচাৰিছোঁ। ইয়াত আমি সকলোবিলাকৰ সন্মান দিওঁ। তাৰ লগে লগে অলপ পিছত আমি আপোনালোকে জানে খেলখন ফেষ্টিভেলটো আজি আৰম্ভ হ'ব কাৰ্বি আংলঙত। ইয়াত যিমানখিনি খেলখন আহে ইয়াত উমৰাংচুকৈ ইয়াৰে বেছি আহে। উমৰাংচু যদি 1 লাখ আহিলে ইয়াত 10 লাখমান হয়। গতিকে ইয়াত আমি যোৱা বছৰৰ পৰা আমি ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো গুৰুত্বপূৰ্ণ দিছোঁ এইবাৰো আমি আহিছোঁ সেইটো আৰু ইয়াত ৰাতি আমি থাকি ইয়াত ৰাইজৰ লগত আমি অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ লগত আমি আলোচনা কৰোঁ যাতে এই সমস্যাবিলাকৰ নিৰ্ধাৰণ কৰা যায়।